নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেইউ টেকলৈ। আজি মই আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে গুগল পে'ত যদি আপুনি ৰং নম্বৰ যদি মোবাইল নম্বৰ ৰিচাৰ্জ কৰি পায় তেনেহ'লে সেই পইচাটো আমি কেনেকৈ ঘূৰাই পাম সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে গুগল পে' অন কৰি ল'ব। অন কৰাৰ পিছত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত যাব। তলত যোৱাৰ পিছত হেল্প এণ্ড ফিডবেকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ একেবাৰে তলত যাব। তলত যোৱাৰ পিছত গেট হেল্পত ক্লিক কৰিব। গেট হেল্পত ক্লিক কৰাৰ পিছত ইয়াত তিনিটা পদ্ধতি ইয়াত দেখুৱাব কাষ্টমাৰ কেয়াৰলৈ কণ্টেক্ট কৰিবলৈ। প্ৰথম আছে কণ্টেক্ট গুগল পে' ইণ্ডিয়া কাষ্টমাৰ কেয়াৰ, তাৰপিছত নেক্সট আছে ইমেইল, তাৰপিছত লাষ্টত আছে চেট কৰি ইয়াৰ ৰং নম্বৰ বিষয়ে কোনটো নম্বৰ কৰিছিলে সেই বিষয়ে জনাব পাৰি। তো মই চেট কৰি ইয়াত দেখুৱাইছোঁ কেনেকৈ ৰং নম্বৰ কোনটো নম্বৰ কৰিছিলোঁ সেইটো বিষয়ে ইয়াত দেখুৱাই দিছোঁ। চেটত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত লিখিব লাগিব যে লিখিব হেল্ল' ছাৰ, আই হেভ এ ৰিচাৰ্জ এ ৰং নম্বৰ, প্লিজ ৰিফাণ্ড মাই মানি। তাৰপিছত লিখিব এইখিনি ডিটেইলছ দি দিব, চিম, ৰিচাৰ্জ প্লেন আৰু নম্বৰ কোনটো নম্বৰ কৰিছিলে, ডেট দি দিব। তাৰপিছত সেই ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত চেণ্ড হোৱাৰ পিছত 1 মিনিটমান সময় ৰৈ দিব। তাৰপিছত মেছেজৰ ৰিপ্লাই আহিব আৰু মেছেজত জনাই দিব যে আপোনাৰ মানিটো ৰিফাণ্ড দিয়া হ'বনে নাই বা কি কৰিব লাগিব ইয়াৰ বিষয়ে সম্পূৰ্ণ জনাই দিব কাষ্টমাৰ কেয়াৰৰ পৰা। যেতিয়া আপুনি ৰং নম্বৰ ৰিচাৰ্জটো কৰি দিয়ে 5 বা 10 মিনিটৰ পিছত কাষ্টমাৰ কেয়াৰলৈ ফোন কৰে তেতিয়াহ'লে এই পইচাটো ৰিফাণ্ড পোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে যিমান পাৰে সোনকালে কৰিবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টোৰ কিবা বুজি নোপোৱা থাকিলে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। তাৰপিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলৰ মাজত। ধন্যবাদ।